আমি ফাগুনৰ আদৰাৰ প্ৰস্তুতি 1 তাৰিখে ৰিলিজ কৰিম ফেব্ৰুৱাৰী তাৰ পৰা আমাৰ মানে যিসকলে প্ৰকৃতিক ভাল পায় আচ্ছা মোৰ কি কৰিব ভাই মইতো ছোৱালী নহয় চাওক পুৰা টেন আৰু এইপিনে ফেষ্টিভেলটো কেনে এটা লাগিব মৰ্নিং মোক পাইছো মেইন গেট মানে ফেষ্টিভেলৰ কি দিবি তোৰ বিয়াতো দিবি না আই লাভ নিতুল মোক ভাল পায় বিকাশ ভাই বাৰু আহিছে মানস হয়তো বেলেগ কথা কিন্তু তাতকে এটা স্পেচিয়েল মানুহ এটা লগ ধৰিব গৈ আছে গুড মর্নিং আর হেল্লো এভরিওয়ান ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল নিতুল দাস এই 11টা বাজিল গাইস কিন্তু এইগুলা খুলবা পারা হৰাই দিও নতুনকে পিন দিললো তো কি নহক গাইস রুমৰ অৱস্থা একদম বেয়া সদায় কো এইটো রুম একদম অৱস্থা বেয়া হৈ থাকে আৰু ইয়াতে মানুহ কোনো নাথাকে বৰ্তমান এই পিনে সাইকেল আছে এই সিয়াৰ এই পিনে সাইকেল আছে এইগুলা চাকচোন অৱস্থাই নাই তো কি নহক গাইস এটা ওলাই যাব লাগে ধুনিয়াকে আৰু যেহেতু 26 জানুৱাৰী আহি আছে ৰাইডৰ কাৰণে পুৰা ৰেডি হবৰ হল বেছিবাৰ কি কৰো ৰাইডটো একো ভাবা নাই কিন্তু ৰেডিটো হ'ব লাগিব ৰাইডটো হ'ব অলপ লং রাইড নহলেও শর্ট রাইড হলেও হব এইবাৰটো অৰুণাচল গৈছিলো 15 আগষ্টত এবাৰ আৰু 26 জানুৱাৰী কি কৰো দেখা যাব মানে গাইস বহুত কিবা কিবি প্ৰবলেম হৈ আছে যাব সাগে চাও কি হয় ৰাইডটো হ'ব ব্লগ পাবই কিন্তু দূৰত না যাব পাৰো হেতু আৰু যিকি নহক এটা ৰেডি হ'ব লাগে গাইস যেহেতু 26 জানুৱাৰী ফ্লেক্স কিবা কিবি বিলাক মানে কোড কি বিচাৰি পোৱা নাই কোড আছে ভালকে আছে কৰবাত আছে কিন্তু বিচাৰি পোৱা নাই তেনেকুৱা যিকি নহক ওলাই যাব লাগে এতিয়া গাইস আৰু ভিডিওটো কি জানি 26 জানুৱাৰীতে চাই আছে এইটো ভিডিও নাজানো আৰু কেতিয়া চাই আছে জানো পালে হল আৰু 26 জানুৱাৰী পিছত হ'ব আৰু তেনেকুৱা বলক গাইস এটা গৈ থাক ভাত খাই দি জানা দেখি ইটাইছা ওই ইটাইছা কত আর পাওয়া নাই ভাত চাত নাপা কিবা খাবি যা দোকানত যা গৈ থাকো ইটা আৰু কে যাব লাগব গাইস নাই ভাত চাত একো দিয়ক আৰু যেহেতু অহাকালি 26 জানুৱাৰী হেপেতে পুৰা বাইক চমকাই দিছো গাইস এই নিজে ধুইছো আৰু কিমান আৰু বেলেগত ধুই থাকিম 100 টাকা 150 টাকা ভৰি ইফালে তেলটো ভৰাম আৰু ধুনীয়াকৈ এইটো ব্লক হৈ যাব 100 টাকাত তেনেকুৱা অলপ কষ্ট কৰিব লাগে গাইস দিয়ক মানে পুৰা সাফা হৈ গৈছে পালিশ কৰবা আছে পালিশ নকৰো মানে বহুত ধুলাটো এটা মানে খালবাৰীলৈকে যাওঁ ফাৰ্ষ্ট খালবাৰীত মানে ভিডিও এটা আপলোড দিব লাগিব কিন্তু যি লেটৰা নেট না আমাৰ ঘৰত মানে একদম নেটৱৰ্কে নাপায় সেইকাৰণে ভাবিছো এই লাষ্ট ভিডিওটো যদি চাইছে মানে ইয়াৰে আগৰ ভিডিওটো সেইটো মানে ভিডিওটো আপলোড দিব গৈ আছো এতিয়া আপলোডটো দিমান এটা সুন্দৰ ঠাইত গৈ আছো ক'ত যাওঁ কি কথা গম পাব আগতে গাইস গৈলো মানে এইটো ঘৰটো ভাল লাগি আছে বঢ়িয়া যিকি নহওক এতিয়া গৈলো মানে আপলোড দিলো ভিডিওটো একদম লেট হৈ আছে আৰু এইটো টাইমটো হিনা বেটাৰী খুলিছিলো এইটো মিলোৱাই নাই মিলাব লাগিব এতিয়া 12:55 হৈ আছে কিন্তু এতিয়া বাজি আছে 3টা 3:30 মান বাজি গ'ল আৰু তো গাইস ইয়াতে ভিডিওটো আপলোড দি ললো আৰু এইপিনে বাইক আৰু এইপিনে আছে আৰু এইপিনে চাওক গাইস পুৰা এই কালিৰ কাৰণে 26ৰ কাৰণে পুৰা ৰেডি আৰু হালবাৰীত ইয়াতে প্ৰত্যেক বছৰে প্ৰগ্ৰাম হয় কিন্তু থাকিব নাপাওঁ কোনোদিন মানে এনেকুৱা মানে ৰাইড কৰাতে যায় এইপিনে চাওক ৰখিছো আৰু এইপিনে চাওক পুৰা ছানছেট হৈ আছে বেহতটো ভাল লাগছে না আৰু এতিয়া আমি ক'ত গৈ আছো গম পা না নাই এই যাই থাকলিব আমি তো ৰাস্তাই দি বহি লৈছো তাই বিৰাট অখতে ফোন আহি থাকে বহ এটা দি নহয় চ যিকি নহওক গাইস এটা বঢ়িয়া মানে ঠাই এটা যিকি নহওক গাইস কিবা এটা ফেষ্টিভেল হৈ আছে আমাৰ ওচৰতে ক'ত ফেষ্টিভেল কি কথা গমে পাব গ'লে ভাবিছো কি আজি ফাৰ্ষ্ট দিন হয় 25 জানুৱাৰীৰ পৰা ষ্টাৰ্ট হ'ব 31 লৈকে হ'ব বাৰু কেনেকুৱা কি মানে কি যোগাৰ হৈ আছে আজি বাৰু ইমান বিশেষ নহয় তথাপি লোকেল ঠাই গাইস সেইকাৰণে ওলাই যাওঁ অলপ চাওঁ মানুহবিলাকক কোনে কি কৰি আছে গৈ থাকো বলক গাইস লগ পাইছো মটৰব্লগিঙত আৰু কি ব্লগ চব বনাবি নেকি বলক হা বলক জলক তো গাইস গৈ থাকো বলক কি কৰা এই জায়গাটা মুখ পাইছো দুইবাৰ মুতলে খৰতে মুতিছানো কোনফালে যাবা দে মুত শান্তিত মুত আৰু 26 জানুৱাৰী ৰাইডৰ কাৰণেও গাইছ চলমান কিবা কিবি ল'ব লগা আছে ফ্লেক্স মানে লোৱা নাই আৰু জান্দা চান্দা এইবিলাকো ল'ম তাৰপিছত ফেষ্টিভেলো চাম আপোনালোকক দেখুৱাম ক'ত কি আছে মানে এইবাৰ ফাৰ্ষ্ট হ'ব ন ফাৰ্ষ্ট হ'ল ভাবিলো কি চাই আহো এবাৰ বিকাশ ভাইও আহিছে কালি মানে যোৱাকালি সন্ধিয়া আহি পাইছে বিকাশ ভাইৰ লগত আৰু এজন স্পেচিয়েল মানুহ আহিছে মানে সেইটোৰ কাৰণে মানে চাও কি হয় লগ পাওঁ নে নাপাওঁ মানে একদম অফ হৈ আছে আৰু ভিতৰত গৈছে চাগে সেইকাৰণে ফোন লগা নাই ৰাতিপুৱা ফোন কৰিছিলোঁ সি আহি ফোন কৰিম বুলি কৈছিলে কিন্তু এতিয়ালৈকে ফোন কৰা নাই আই গেছ আহি পোৱা নাই মানে ঠাণ্ডা লাগছি না কপি আছা পইচা দিছা আনছা নাই তোৰ নাম নেকি তোৰ নাম 50 টাকা দি কি হ'ব ফেষ্টিভেল চাব যাই আছো গম পাইছে না নাই তেলো ময়ে ভৰা ফুলৰিছা বাকী এখন আহা কিয় ভাত দিছা নেকি দোকানতো আৰু আছে বাকীৰ দোকান
এতিয়াও বাকী দোকান গাইছ দে গৈ থাকো আৰু গাইছ মানে টেনচনে হৈছে ফেষ্টিভেল হওক কিবা হওক মানে মিউজিক বাজি থাকে কপিৰাইট যে 2-1 টকা যি জমা হয় কি মানে 2-1 টকা যি জমা হয় হেখনো কাটি নিব গাইছ যদি কপিৰাইট লাগে বলক কি দেখাব পাৰো চাং এনে আৰু ফেষ্টিভেলত আইলি না পূজাত আইলি একো নহয় মানে অ হেতি ক'ত যা হা এটা বলে কিবা হোলি হেই চলি আছে হোলি মহোৎসৱ নাকি কিবা হোলি নেকি হোলি তেনে নাই নাই কি চলি আছে কি চলি আছে দে মই হোলি বুলি ভাবছিলো থাকা লগ পামা এখন আছে মেইন গেট মানে ফেষ্টিভেলৰ এই প্ৰাঞ্জল ক'ত ঘূৰি আছা ক'ত আহিছিলি ইয়াক লগ পালো এইফালে দিগন্ত প্ৰাঞ্জল ক'ত মোৰ পিছত দেখা পাইছে এইপিনে পুৰা এই গোৰ্খা নেপালীসকলৰ ৰাজবংশী গোটেৰে মানে ট্ৰেডিশ্যনেল বস্তুবিলাক দেখুওৱা হৈছে বলকচোন চাই লওঁ মানে নেপালীহঁতৰ গোৰ্খা কিবা কিবি ট্ৰেডিশ্যনেল বস্তুও পোৱা যায় আৰু এইপিনে পুৰা ধুনীয়াকৈ চাংঘৰ কিবা কিবি বাইদেউ ট্ৰেডিশ্যনেল খাদ্য কি পাব ইয়াতে নেপালীসকলৰ আচ্ছা আজিৰ পৰা জাষ্ট আৰম্ভণিহে হ'ল কোনোবা আহিলে আহি যাব আৰু গেছ দিয়ক আৰু গোৰ্খাসকলৰ পিছত এইপিনে আহিলে কোচ ৰাজবংশী চাওক ৰাজবংশী ধুনীয়াকৈ ট্ৰেডিশ্যনেল এইপিনে চাওক গাইছ সেইপিনে চাওক মানে খাদ্য চাদ্য আজি ৰখা হোৱা নাই বাৰু লাহেকৈ ৰখিব মানে লাহেকৈ ৰাখিব আজি যিহেতু আজি ফাৰ্ষ্ট ডে পুৰা ৰাজবংশী ট্ৰেডিশ্যনেল ভাই আছে ভাইৰ নামটো কি মোৰ নাম বিজুবৰ্মন নমস্কাৰ মোৰ ঘৰ বাক্সা জিলা বৰপেটা ৰোড ভিডিঅ' চোৱা সঁচাকৈ চাই আপোনাৰ ভিডিঅ' চাই আহি মানে ইয়াতে লগে পাই গ'লো ভিডিঅ' চাই পেলাই আৰু ইয়াতে কি হ'ব মানে ৰাতিপুৱাটো কিবা কিবি হ'লনে ৰাতিপুৱা শোভাযাত্ৰা হৈছে বিভিন্ন জনজাতি যদি মানে সোনকালে আহিলে হয় এইবিলাক দেখাব পাৰিলে কিন্তু এতিয়া আৰু নাই তথাপি পুৰা ট্ৰেডিশ্যনেল ড্ৰেছত আছে নিজৰ জাতিটোৰ কাৰণে নে কি ভাই জয় মা কমতাপুৰ জয় মা কমতাপুৰ জয় আই অসম জয় বড়োহাৰিণী বংশীৰ চালোঁ নেপালীৰ চালোঁ এইবাৰ কি চাবি বড়ো এইবাৰ বড়ো চাম গাইছ কি আছে এইপিনে দেখা পাইছে গোটেইবিলাক দেখুৱাম আপোনালোকক এটা সেই আৰু গোটেইকেইটি দেখুৱাম এইপিনে চাওক বড়োবিলাকৰ কিবা ট্ৰেডিশ্যনেল থাকিব পাৰে চাওঁছে পুৰা বাথৌ এইপিনে পুৰা মন্দিৰটো বনোৱা আছে তাৰপিছত দেখুৱাই আছোঁ আপোনালোকক সেইপিনে চাওক গাইছ পুৰা জাকৈ খালৈ কোমৰাও আছে এটা মানে এইটো ফাখৰি টাইপত তেনেকুৱা সেইপিনে আছে তাঁতশাল কি নাই কিবা খাবি নেকি ইয়াতে চব পায় কিন্তু কংকন সেইটো চকু যাবই মানে পাই না এনেহেন এইপিনে চকু গিছে নেকি খাবি অলপ খাই ল অলপ খা যদি হয় কি নহওক এইপিনেতো পুৰা ধুনীয়াকৈ ঘৰটো মানে ইয়াত এই দেখাই আছোঁ এইপিনে চুলাই সেই খাব পাৰা খা যদি এইপিনে পলু পকা দেখছ না এইটো গাইছ পলু পোক এৰি তাৰপিছত পলু হয়তো জানা নাই এইটো খাব পাৰিবি এইটো খাব নোৱাৰি সৰু তকো দিছিল সেইপিনে যি কি নহওক গাইছ এইপিনে এৰি পলু ধুনীয়াকৈ এৰি পাত খাই আছে তাৰপিছত এতিয়া দেখুৱাইছে আৰু এইটো আৰু চাহ যাব লাগে সোনকাল এই মাছ মাৰা জাল এই কি কম এই কিয় থৈছে তই জান না নাই এই ট্ৰেডিশ্যনেল বস্তু আমাৰ বহুত মানে আজিকালি ফালে অলপ আমাৰ বহুত মানে আজিকালি ভদ্ৰ সমাজত কিছুমান ল'ৰা ছোৱালী এইবিলাক চিনি নাপায় গম পাইছা ইংলিছ মাৰে এনেহেন এইবিলাক ইংলিছ মিডিয়ামত যায় আমি ইংলিছ মিডিয়ামত যাওক সেইটো বেলেগ কথা কিন্তু এইবিলাক বস্তু চিনি পাব লাগে গম পাইছা নে নাই সেয়ে এতিয়া আদিবাসী চাম এইপিনে আদিবাসীৰ কি কিনো পায় না কি আদিবাসী সামনিকে বাগানে মিঠেৰ কি মিঠেৰ মালটো কিয় ভাবা মই বেলেগ কথা কৈছোঁ এইপিনে চাওক পুৰা ধুনীয়াকৈ মন্দিৰটো আছে মন্দিৰ বুলিয়ে ক'লোঁ বাৰু এইপিনে এইটো ঘৰটো ধুনীয়াকৈ ফেষ্টিভেল চলি থাকিব যদি আপোনালোকে নাইট কেম্পিং কৰিব বিচাৰে এইপিনে সঞ্জিতদাৰ লগত কণ্টেক্ট কৰিলে হ'ল অলপ কৈ দি প্ৰাইচ চাইজ কেম্পিং আমাৰ কেম্প চাইট হৈছে কেম্প জংগলী তোমাৰ পাৰ মেম্বাৰশ্বিপ হিচাপেও থাকিব পাৰিব আৰু পাৰ টেণ্ট লৈ পেলাইও থাকিব পাৰিব দেখাই দিব পাৰিবা তুমি এতিয়া দেখাই দি আছোঁ বাৰু আপোনালোকে ফাৰ্ষ্ট কথাটো শুনি লওক কিমান কি হয় পাৰ হেড তোমাৰ এনেকুৱাকৈ কৰিব পাৰ হেড 1500 ইনক্লুডিং ব্ৰেকফাষ্ট প্লাছ ডিনাৰ মানে গোটেইখিনি হৈ যাব আৰু আমি এইটো ব্যৱস্থা কৰিছোঁ যে আমি ইয়াত খাদ্য সম্ভাৰখিনি ৰখা নাই আমি য'ত মানে ট্ৰেডিশ্যনেল য'ত মানে ফুড হ'ব আমি তাত লৈ পেলাই মানে খুৱাম যেনেকুৱা বড়ো লাগে বড়ো খাব পাৰিব নেপালী লাগে গোটেইখিনি দেখাই পালে আপোনালোকে গোটেইখিনি মানে জুতি ল'ব পাৰিব পুৰা টেণ্ট আৰু এইপিনে ফেষ্টিভেলটো
কেনে এটা লাগিব মৰ্ণিঙত উঠি চাওক আপোনালোকে একবাৰ ভাবি চাওক এতিয়া বাৰু আবেলি হৈ আছে পিনে নদী এটা সৰু চাই এইটো টেণ্ট এইপিনে পুৰা ধুনীয়াকৈ দেখা পাব ফটো উঠাবলৈ যাওঁ ফটো নুঠো এতিয়া আই লাভ মানাছ আছে নিজৰ ঠাই উঠবা পাৰি এইগিলাত বিয়াত কি দিবি তোৰ বিয়াতো দিবি না আই লাভ নিতুল মোক ভাল পায় উঠব এতিয়া এনেহেন আৰু আই লাভ নিতুল কি লাগব নাম্বাৰ মোৰ কি কৰিব ভাই মইতো ছোৱালী নহয় তোমাৰ দে লোৱা তোমাৰ ব্লগটো চাই দেখোন দে লোৱা কেমেৰাটো অফ কৰি লওঁ নাপাই পা দিছে চাওক চাহটো কেনেকৈ মৰছে কাপটো খাবা নদী দাদা কাপটো পাৰবা লাগে 30 টকা ল'লা কালি খাব পাৰিব কাপটো মানে আনা নাই ডিছকাউণ্ট হ'ব অলপ আজি নহয় কালিৰ পৰা হ'ব এই আজি হ'ব আমি নাহো না মঞ্চখন এইখনে মানে ছিংগাৰ আছে নেকি আজি বেছি টাইম নাথাকো আৰু চাহ খাই ল'লোঁ এতিয়া মানে কৈছোঁ এটা স্পেচিয়েল মানুহ লগ ধৰিব গৈ আছোঁ বিকাশ ভাই বাৰু আহি আছে মানে বিকাশ ভাই বাৰু আহিছে মানাছ হয়তো বেলেগ কথা কিন্তু তাতকৈ এটা স্পেচিয়েল মানুহ এটা লগ ধৰিব গৈ আছোঁ এতিয়াই নকওঁ মানে আমাৰ কাৰণে তোৰ কাৰণে স্পেচিয়েল হয় না নাই এবি দিয়ক গাইজ মোৰ কাৰণে বহুত স্পেচিয়েল হয় বলক দুজনমান ভাই লগ পাই গ'লোঁ কি নাম ভাই মোৰ নাম উদয় ভিডিঅ' চা না নাই চাওঁ আমি চবকে চাওঁ গোটেইকেইটা চা 10,000 ছাবস্ক্ৰাইবাৰ হোৱাতে ভিডিঅ' দিছিলে নতুন চাইছোঁ আমি দে থেংক ইউ আহো দে যাওঁ আজি আৰু পিছত বেলেগ দিনা আহিম দে আৰু গাইজ তাৰ পৰা ওলাই আহিলোঁ এতিয়া দেখা পাইছে এইখন পেণ্টাৰ আমাৰ বিকাশ ভাইৰ ইহঁতে কিবা শ্বুটিঙৰ কাৰণে মানাছত আহিছিলে ইহঁতে কিবা শ্বুটিঙৰ কাৰণে মানাছত আহিছিলে তাৰপিছত এতিয়া ৰিজৰ্টখনলৈকে যাওঁ আজি থাকে নে যায় বা কিবা কৰে আৰু চাওক এইপিনে কি খবৰ ভাই কি খবৰ মানে আছোঁ লগ পাইছোঁ আৰু এইপিনে দাদাৰ মানে এটা নতুন মানে কি প্ৰজেক্ট আৰম্ভ হৈ আছে ফাগুনত ৰিলিজ হ'ব না ফাগুনৰ গীত আমি ফাগুনৰ আদৰাৰ প্ৰস্তুতি 1 তাৰিখে ৰিলিজ কৰিম ফেব্ৰুৱাৰী তাৰ পৰা আমাৰ ফাগুনৰ গানবোৰ ৰিলিজ হৈ থাকিব আচ্ছা মানে মানাছৰ মানে স্পেচিয়েল আৰু এইটো মানাহ অভয়াৰণ্যক লৈ কৰা আমাৰ কাৰণে মানে গৌৰৱৰ কথা যিহেতু জানে মানাছটো কি বস্তু শুনি ভাল পাব চাগে আপোনালোকে শুনি ভাল পাব গীতটো ওলোৱাৰ পিছত আপোনালোকে চাবও শুনিব ধন্যবাদ মানে যিসকলে প্ৰকৃতিক ভাল পায় সেই প্ৰকৃতিক ভাল পোৱা সকলৰ বাবে স্পেচিয়েলি এইটো গীত বেষ্ট অফ লাক থাকিল মোৰ ভালো কথা দিয়া আশীৰ্বাদক লগ পোৱা এটা সেই আছিলে তেনেকুৱা আৰু এইপিনে বিকাশ ভাইও যাব দে যাবি হা বাই বাই ভাই বাই বাই ঐ দে বিকাশ ভাই বাই বাই বিজয়কে ভাই বাই বাই দে পিছত লগ পাম দিয়া আৰু গাই শ্বুটিঙৰ পৰা ওলাই আহি মানে শ্বুটিঙৰ পৰা মানে কি শ্বুটিং চাই ওলাই আহি সেইপিনে অলপমান ম'ম' খাই আছোঁ জানে কালি হৈছে 26 জানুৱাৰী মানে অহাকালি ভিডিঅ'টো বাৰু আজি চাই আছে 26 জানুৱাৰী দিনাই মানে এতিয়ালৈকে কৈছে হোৱা নাই মৰ্ণিং য'ত ইচ্ছা তাতে ওলাই যাম কিন্তু ধামাকা হ'ব ৰাইডটো এতিয়া ঘৰলৈকে গৈ থাকোঁ মোবাইল GoPro ৰেকৰ্ডে চাৰ্জে নাই দিয়ক